Hello students, welcome to Jyoti Classroom. আজি তোমালোকৰ কাৰণে মই লৈ আহিলো ক্লাছ 11 অৰ্থাৎ একাদশমান শ্ৰেণীৰ তৰ্কশাস্ত্ৰ আৰু দৰ্শন এই বিষয়টোৰ ওপৰত এটা নতুন চেপ্টাৰ যেটো চেপ্টাৰ ভিডিও মই আগতে ইতিমধ্যে দি থৈছিলো তাৰ নেক্সট পাৰ্টটো আজি মই তোমালোকৰ কাৰণে লৈ আহিছো বচনৰ সৰলীকৰণৰ যিকেইটা নিয়ম আছে ইয়াৰ আগৰ ভিডিওত মই তোমালোকক দিছিলো গতিকে তাৰ পিছৰ যিখিনি ৰৈ গল সেই ৰৈ যোৱা গোটেইকেইটা নিয়ম আজিৰ ভিডিওটোত মই তোমালোকক দিবলৈ চেষ্টা কৰিছো আশা কৰো তোমালোকে নিশ্চয় এই ভিডিওটোৰ জৰিয়তে বুজি পাবা বুলি মই আশা কৰিছো আৰু মোৰ এই ভিডিওটো যদি তোমালোকে ভাল পোৱা প্লিজ সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা কমেন্ট কৰি দিবা শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবা আহি থকা নতুন ভিডিওসমূহ পাবৰ বাবে বলা আজি আমাৰ এই ক্লাছটো আৰম্ভ কৰো এতিয়া বচনৰ সৰলীকৰণৰ নিয়ম ইয়াৰ আগত মই প্ৰথম নিয়মটো মই তোমালোকক বুজাই থৈছিলো যে যিবোৰ বাক্যত সকলো সমগ্ৰ প্ৰত্যেক যিকোনো আদি শব্দ থাকে বাক্যবোৰ যদি সদৰ্থকত থাকে তেতিয়া আমি এবচনলৈ ৰূপান্তৰ কৰিছিলো আৰু সকলো সমগ্ৰ প্ৰত্যেক যিকোনো থাকে যেতিয়া বাক্যবোৰ নয়াৰ্থকত থাকে তেতিয়া আমি তাক অবচনলৈ ৰূপান্তৰ কৰিছিলো এটো আছিল আমাৰ প্ৰথম নিয়ম এই নিয়মটো মই ইতিমধ্যে মোৰ আগৰ ভিডিওত বুজাই দিয়া আছে গতিকে মই 2 নম্বৰ নিয়মটো আজি পুনৰ তোমালোকক বুজাই দিবলৈ এটা চেষ্টা কৰিছো এটা মই লিখিছো চোৱা যে যিবোৰ বাক্যত কেৱল অকল একমাত্ৰ মাত্ৰ এই চাৰিটা শব্দ থাকে তেনেকুৱা বাক্যবোৰক আমি তৰ্কশাস্ত্ৰৰ কি বচনলৈ আমি ৰূপান্তৰ কৰিব লাগিব এটা চোৱা মই লৈছো ইয়াতে এ বচন ই বচন আই বচন অৰ্থাৎ এই তিনিটা বচনৰ যিকোনো এটা বচনলৈ আমি ৰূপান্তৰ কৰি ল'ব পাৰো মই এটা তিনিটা নিয়মৰ মই তোমালোকক বুজাই দিছো তোমালোকে যিটো নিয়ম সহজ পোৱা সেই নিয়মটোকে তোমালোকে পৰীক্ষাত ফলো কৰিবা গতিকে মই এটা প্ৰথম লৈ লৈছো মই যে কেৱল থকা বাক্যটা মই এটা পাতিছো চোৱা কেৱল মাতৃসকল মৰমিয়াল গতিকে এই বাক্যটো প্ৰথমতে কেৱল আছে গতিকে কেৱল থকা বাক্যবিলাকক আমি তৰ্কশাস্ত্ৰৰ তিনিটা বচনলৈ ৰূপান্তৰ কৰিবলৈ কোৱা হৈছে প্ৰথম এ সেকেন্ড ই বা থাৰ্ড আই গতিকে আমি তিনিটা এক্সাম্পল ভাগে মই পাতিছো গতিকে তোমালোকে যিটো সহজ পোৱা সেইটো নিয়মতে পৰীক্ষাত কৰিব পাৰিবা গতিকে মই প্ৰথম এ বচনলৈ ৰূপান্তৰ কৰিছো কেৱল থকা বাক্যটোক আমি এ বচনলৈ যেতিয়া ৰূপান্তৰ কৰিবলৈ যাম তেতিয়া সদায় এটা কথা মনত ৰাখিবা যে তেতিয়া আমি বাক্যটোৰ যিখিনি উদ্দেশ্য যিখিনি বিধেয় এইখিনি সম্পূৰ্ণ স্থান পৰিৱৰ্তন আমি কৰি ল'ব লাগিব এটা কেৱল থকা বাক্যটো আমি এ বচনলৈ ৰূপান্তৰ কৰোতে চোৱা এই বচনত সদায় আমি প্ৰথমতে পাতিব লাগে কি শব্দ লগাই সকলো আৰু মাজত থাকিব কি শব্দ হয় শব্দ থাকিব লাগিব এটো আমাৰ এই বচনৰ নিয়ম যে এই বচনবিলাক সকলো আৰু মাজত হয় থাকিব তেতিয়া আমি তাক এই বচন বুলি আমি ক'ব পাৰো এটা কোৱেশ্চনটোত আছিল কেৱল মাতৃসকল মৰমিয়াল গতিকে ইয়াত আমাৰ উদ্দেশ্য আছিল মাতৃ আৰু বিধেয় আছিল মৰমিয়াল কিন্তু কেৱল থকা কাৰণে যেতিয়া আমি এই বচনলৈ ৰূপান্তৰ কৰি দিম যা কোৱেশ্চনটোৰ যিখিনি বিধেয় এই বিধেয়টোক আমি এটা ক'লে আনিব লাগিব যে বিধেয়টোক স্থান পৰিৱৰ্তন কৰি আমি উদ্দেশ্যলৈ আনিব লাগিব আৰু যেটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটোক আমি এনসাৰটোত আকৌ ক'লে লৈ যাব লাগিব আমি বিধেয়লৈ লৈ যাব লাগিব এই কথাটো তোমালোকে ভালকৈ মন দিবা যে কেৱল থকা বাক্যবিলাকক যদি আমি এই বচনলৈ ৰূপান্তৰ কৰিব পাৰো তেতিয়া হলে তাত আমি কোৱেশ্চনটোৰ উদ্দেশ্যটোক আমি বিধেয় কৰিব লাগিব আৰু বিধেয়টোক আমি উদ্দেশ্য কৰি ল'ব লাগিব সেই কাৰণে মই ইয়াত প্ৰথমতে লিখিছো এই বচন কাৰণে সকলো লিখিছো গতিকে ইয়াৰ কোৱেশ্চনটোত বিধেয় পদ আছিল কোন মৰমিয়াল গতিকে মৰমিয়ালটো আমি এনসাৰত কৰিবলৈ যাওঁতে এক স্থান পৰিৱৰ্তন কৰি আমি আগলৈ লৈ আহিছো অৰ্থাৎ উদ্দেশ্যলৈ আমি লৈ আহিলো আৰু যেটো উদ্দেশ্য আছিল সেইটো আমি এনসাৰটোত কি কৰি পেলালো বিধেয় কৰি দিলো গতিকে কেৱল থকা বাক্যক যদি আমি এলে নিও এই ধৰণে আমি উদ্দেশ্যক বিধেয় কৰিব লাগিব আৰু বিধেয়ক উদ্দেশ্য কৰি পেলাই আমি এনসাৰটো কৰিব লাগিব এটো আমাৰ এই বচনৰ ৰুল আছিল গতিকে যদি আমি ইলে নিও তেতিয়া আমি কি কৰিব লাগিব চাই লোৱা যে যদি আমি এই বচনলৈ নিও যে এই বচনৰ আগতে আমি সদায় লিখিব লাগিব কোনো আৰু কিন্তু মাজত আমি সদায় মন ৰাখিব লাগিব নহয় শব্দ থাকিব লাগিব কিন্তু এই বচনলৈ ৰূপান্তৰ কৰিলে আমি উদ্দেশ্য বিধেয় সলনি কৰিব নালাগে তেতিয়া তোমালোকে এটা কাম কৰিবা যেটো উদ্দেশ্য পদ আছিল সেই উদ্দেশ্য পদটোক আমি সদায় বিৰুদ্ধ পদ হিচাপে ব্যৱহাৰ কৰিব লাগিব মই এটা লিখি দিছো যে উদ্দেশ্য পদক কেৱল বিৰুদ্ধ কৰি পেলে আমি ই বচন কৰিব লাগে বিৰুদ্ধ মিন্স চৰেয়টো লগাই দিলে বিৰুদ্ধ হৈ যায় গতিকে এই বচনলৈ আনিছো যেতিয়া এই বচন কোনোৰে আৰম্ভ কৰিছো গতিকে উদ্দেশ্য আছিল মৰমিয়াল মাতৃসকল আছিল উদ্দেশ্য আছিল মাতৃসকল গতিকে সেই উদ্দেশ্যটো যেতিয়া আমি বিৰুদ্ধ কৰি দিছো গতিকে সেই উদ্দেশ্যটোৰ আগত আমি কি শব্দ যোগ কৰি দিলো অ এটা লগাই দিয়া কাৰণে এই বিৰুদ্ধ পদলৈ ৰূপান্তৰ হৈ গল গতিকে কোনো অমাতৃসকল
যেহেতু ই বচন মাজত আমি হয় লিখিব নোৱাৰোঁ নহয় থাকিব আৰু ইয়াত আমি বিধেয়টো আমি বিধেয় ৰাখিব লাগে ইয়াত চেঞ্জ কৰিব নালাগে কেৱল এটা মনত ৰাখিব যে উদ্দেশ্যটোক আমি সদায় বিৰুদ্ধ পদ হিচাপে ব্যৱহাৰ কৰি কেৱল অকল একমাত্ৰ মাত্ৰ থকা শব্দৰ বাক্যবোৰক আমি ই বচনলৈ ৰূপান্তৰ কৰিব পাৰোঁ এই ধৰণে যে উদ্দেশ্য পদটোক আমি সদায় বিৰুদ্ধ পদ হিচাপে ব্যৱহাৰ কৰি আমি ই বচনলৈ ৰূপান্তৰ কৰিব পাৰোঁ তাৰ পিছত আমি আই বচনলৈ নিব পাৰোঁ চোৱা একেটা প্ৰশ্নকে আমি তিনিটা উত্তৰ কৰিছোঁ আৰু যদি আমি আইলে নিলে কি কৰিব লাগিব আই বচনত আমি সদায় লিখিব লাগে আগত কিছুমান আৰু মাজত হয় থাকিব এইটো আমাৰ আই বচনৰ ফৰ্মুলা গতিকে আগত কিছুমান মাজত হয় থাকিব কিন্তু আই বচনলৈ ৰূপান্তৰ কৰোঁতে এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে ইয়াত কোনো উদ্দেশ্য বিধেয় স্থান পৰিৱৰ্তন কৰিব নালাগে বা বিৰুদ্ধ পদো আমি ব্যৱহাৰ কৰিব নালাগে আমি ডাইৰেক্ট উদ্দেশ্য কৰি ৰাখিম বিধেয় কৰি ৰাখিম গতিকে আই বচন কাৰণে আমি আগত লিখিলোঁ কিছুমান উদ্দেশ্য পদ আছিল মাতৃ গতিকে মাতৃ হৈ আছে লোকটো লগাই দিছোঁ শুনিবলৈ ভাল হোৱাৰ কাৰণে আৰু যিটো বিধেয় মৰমীয়াল আমি ইয়াত মৰমীয়াল কৰি ৰাখিছোঁ গতিকে আমাৰ এই তিনিটা নিয়মত আমি কৰিলোঁ গতিকে তোমালোকে যিটোৱে সহজ পোৱা সেইটোকে তোমালোকে পৰীক্ষাত ফ'ল' কৰি ল'বা গতিকে মোৰ হিচাপত সবতকৈ সহজ হয় আই বচনলৈ নিয়াটো কি কাৰণে যে আই বচনলৈ নিলে আমি উদ্দেশ্যই ৰাখিব লাগে বিধেয় ৰাখিব লাগে ইয়াত কোনো চেঞ্জ কৰিব নালাগে বা বিৰুদ্ধও কৰিব নালাগে কেৱল মনত ৰাখিলে হ'ল যে আই বচনত সদায় আগত কিছুমান লিখিব লাগিব আৰু মাজত লিখিব লাগিব হয় এই ধৰণে আমি কেৱল অকল একমাত্ৰ থকা বাক্যবোৰক আমি হয় নহয় আই যিকোনো এটা বচনলৈ আমি পৰীক্ষাত নি পেলাই আমি এনসাৰটো লিখিলে হ'ব তাৰ নেক্সটতে আছে চোৱা 3 নম্বৰ নিয়মটো যে যিবোৰ বাক্যত কমেই এটা চোৱা শব্দকেইটা কমেই আৰু কদাচিত আৰু কাৎচিত এই তিনিটা শব্দ এই তিনিটা শব্দ থাকিলে তেনেবোৰ বাক্যক আমি কি বচনলৈ ৰূপান্তৰ কৰিব লাগিব মই এটা লিখিছোঁ যিবোৰ বাক্যত কমেই কদাচিত কাৎচিত আদি শব্দ থাকে তেনেবোৰ বাক্যত সদায় ন চিন থাকে ন চিন মিন্স নিগেটিভ মানে ইয়াত নোহোৱা বুজায় গতিকে যেতিয়া এই বাক্যবোৰ সদৰ্থকত থাকে মানে হোৱা বুজায় যেতিয়া বাক্যবোৰ সদৰ্থকত থাকে কিন্তু এনসাৰটো নিব লাগিব আমি ক'লৈ নয়াৰ্থকলৈ নিব লাগিব আকৌ যদি কুৱেশ্যনটো নয়াৰ্থক আকাৰত থাকে এনসাৰটো কৰি দিব লাগিব আমি কি সদৰ্থক মানে কমেই কদাচিত কাৎচিত থকা বাক্যবোৰ যেতিয়া আমি এনসাৰটো সৰলীকৰণৰ নিয়মত কৰিবলৈ যাম তেতিয়া সদায় চাব লাগে যদি বাক্যটো সদৰ্থকত থাকে এনসাৰটো হৈ যাব নয়াৰ্থক আৰু যদি বাক্যটো নয়াৰ্থক হৈ থাকে এনসাৰটো হৈ যাব সদৰ্থক গতিকে এটা এক্সাম্পল পাতিছোঁ মই চোৱা যে কমেই মানুহ স্বাৰ্থপৰ এতিয়া কমেই শব্দ আছে ঠিকই আছে যে কমেই থাকি আমি চাব লাগে বাক্যটো হয় বুজাইছে নে নহয় বুজাইছে কমেই মানুহ স্বাৰ্থপৰ বুলি কওঁতে ইয়াৰ মিনিংটো আমি বুজিছোঁ যে এইটো সম্পূৰ্ণ সদৰ্থকত আছে গতিকে কমেই থাকি বাক্যটো সদৰ্থক আকাৰত আছে গতিকে সদৰ্থক হোৱাৰ কাৰণে এনসাৰটো এতিয়া আমি কৰি নিব লাগিব নিগেটিভ মানে সদায় ঔ বচন মানে এইটো নয়াৰ্থক বচনলৈ আমি নিব লাগে কমেই থাকি বাক্যটো সদৰ্থক থকাৰ কাৰণে আমি এইটো নয়াৰ্থক বচনলৈ নিব লাগে নয়াৰ্থক বচন বুলি ক'লে সদায় ঔটোকে বুজিবা যে ঔ বচনৰ আগত আমি সদায় কি লিখিব লাগে কিছুমান আৰু মাজত লিখিব লাগে কি নহয় গতিকে ইয়াত উদ্দেশ্য বিধেয় সলনি কৰিব নালাগে উদ্দেশ্য মানুহে আছে আৰু বিধেয়ই আছে গতিকে এনসাৰটো হ'ল কিছুমান মানুহ নহয় স্বাৰ্থপৰ গতিকে কমেই থাকি বাক্যটো সদৰ্থকত থকাৰ কাৰণে সদায় তোমালোকে ঔ বচনলৈ নিবা আৰু ঔ বচনৰ আগত কিছুমান আৰু মাজত নহয় থাকিব আমি উদ্দেশ্যই ৰাখিছোঁ মানুহ আৰু বিধেয়টো স্বাৰ্থপৰ আমি বিধেয়ই ৰাখিছোঁ ঠিক আছে 2 নম্বৰ এক্সাম্পলটোত চোৱা কাৎচিতহে মানুহে মিছা নকয় এতিয়া কাৎচিতহে মানুহে মিছা নকয় চোৱা এতিয়া ইয়াত কাৎচিত আছে থাকি পেলাই কিন্তু বাক্যটো এবাৰ সদৰ্থক হৈ থকা নাই ন শব্দ যোগ হৈ আছে ন মিন্স নিগেটিভ বা নোহোৱা বুজাইছে গতিকে কমেই কদাচিত কাৎচিত থাকি যদি বাক্যটো ন যোগ হৈ থাকে বা নয়াৰ্থক হৈ থাকে কিন্তু এনসাৰটো তেতিয়া আমি কৰিব লাগিব ক'লৈ সদৰ্থক কৰিব লাগিব সদৰ্থক মানে সদায় এটা বচনেই আমি বুজি পাম সেইটো হ'ল কি বচন আই বচন গতিকে সদৰ্থক মানে আই বচনত আমি সদায় জানো যে আগত কিছুমান লিখিম আৰু মাজত সদায় কি লিখিম হয় লিখিম ইয়াত উদ্দেশ্যই হৈ থাকিব বিধেয় হৈ থাকিব গতিকে মানুহটো উদ্দেশ্য আছিল গতিকে উদ্দেশ্যই হৈ আছে কিছুমান মানুহ আই বচন কাৰণে মাজত হৈ আছে আৰু বিধেয় আছিল নকয় যিহেতু আমিতো আই বচন কৰিছোঁ নকয় গতিকে নটো যোগ কৰি যদি দিওঁ তেতিয়া কিন্তু সি সদায় নয়াৰ্থক হৈ থাকিব সেইকাৰণে আমি নকয় ন চিনটো আমি সদায় এনসাৰটোত আঁতৰাই দিবলগীয়া হ'ল কাৰণ বাক্যটো আনিছোঁ আমি ক'লৈ আইলে আনিছোঁ আই মানে সদৰ্থক গতিকে নটো লগাই দিলে সি আকৌ নয়াৰ্থক হৈ যাব সেইকাৰণে নকয়টো আমি এনসাৰটোত লিখিবলগীয়া হ'ল কি বুলি কয় শব্দ লগাবলগীয়া হয় কাৰণ ন চিনটো উঠাই লগাই দিলে হৈ যাব নিগেটিভ কিন্তু নিগেটিভ হ'লে নহ'ব কাৰণ বাক্যটো নয়াৰ্থক আছে গতিকে সদৰ্থক কৰিছোঁ সদৰ্থক মানে সদায় হয় বুজাইছে গতিকে কিছুমান আৰু হয় আইলে নিছোঁ
কেৱল নকয়টো আমি লাষ্টত ন চিনটো আঁতৰাই দিব লাগিব কাৰণ বাক্যটো আমি সম্পূৰ্ণ সদৰ্থক আকাৰলৈ ৰূপান্তৰ কৰিছোঁ ইয়াতে মই তোমালোকৰ কাৰণে কেইটামান চমু প্ৰশ্ন উত্তৰ এটা ডিছকাছ কৰি দিছোঁ চোৱা 1 নম্বৰত লিখিছোঁ যে এই কিতাপখন কি পদৰ উদাহৰণ এনসাৰ হ'ল বিশিষ্ট পদ অৰ্থ হ'ল এটা নিৰ্দিষ্ট বস্তু বা এজন ব্যক্তিক বুজায় এই কিতাপখন বুলি কওঁতে আচলতে বিশেষকৈ কিতাপখনৰ কথাই কৈছে সেইকাৰণে বিশিষ্ট পদ বুলি কোৱা হৈছে 2 নম্বৰ যে কি পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ থাকে এনসাৰ হৈছে লক্ষণাৰ্থক পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ দুইটা থাকে 3 নম্বৰ মানুহ কি পদৰ উদাহৰণ মানুহটো হৈছে সামান্য পদৰ উদাহৰণ কাৰণ মানুহ বুলি কওঁতে গোটেই পৃথিৱীৰ মানুহখিনিকে সামৰি লোৱা হৈছে গতিকে ই সামান্য পদ হৈছে 4 নম্বৰ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী এটো কি পদৰ উদাহৰণ গতিকে এইটো আমি কি পদ বুলি কম এইটো হৈছে অৰ্থযুক্ত বিশিষ্ট পদ কাৰণ ই বিশিষ্ট পদতে পৰিছে প্ৰধানমন্ত্ৰী বুলি কওঁতে আমি যিকোনো মানুহক ক'ব নোৱাৰো বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি ক'লে আমি নৰেন্দ্ৰ মোদীৰ নামটোকে গম পাওঁ গতিকে তেখেত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে গতিকে তেখেতৰ অৰ্থযুক্ত বুলি কোৱা হৈছে কি কাৰণে যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আচলতে কিছুমান বিশেষ তেওঁৰ গাত কি আছে কিছুমান কোৱালিটি বা গুণ বা কিছুমান বৈশিষ্ট্য থকা কাৰণেহে তেওঁ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিছে সেইকাৰণে তেওঁক অৰ্থযুক্ত বিশিষ্ট পদত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ নেক্সট প্ৰশ্ন গুণ আৰু পৰিমাণ অনুসৰি বচন কি কি আমি ইতিমধ্যে আগৰ ভিডিঅ'ত পাই আহিছোঁ যে গুণ আৰু পৰিমাণ অনুসৰি বচনক 4 ভাগত বিভক্ত কৰা হৈছে সেই 4টাৰ নাম হৈছে এ ই আই ও এই বচনটোৰ নাম আমি পাই আহিছিলোঁ সামান্য সদৰ্থক ইটো আছিল সামান্য নয়াৰ্থক আইটো আছিল বিশেষ সদৰ্থক আৰু ওটো আছিল বিশেষ নয়াৰ্থক বচন তাৰ নেক্সট আছে সামান্য বচনৰ কোনটো পদ ব্যাপ্ত বুলি কোৱা হয় সামান্য বচনৰ বাক্য পদ বুলি ক'লে সদায় উদ্দেশ্য পদটোকে আমি বুজি পাওঁ তাৰ নেক্সট নয়াৰ্থক বচনৰ কি পদ বাক্য তেতিয়া আমি সদায় উত্তৰটো বুজি পাম বিধেয় পদটো বাক্য গতিকে বাক্য আৰু অবাক্যৰ ভিডিঅ'টো মই তোমালোকক দিয়া নাই ইয়াৰ পিছত মই বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া কোৱেশ্যনটোহে উল্লেখ কৰি থৈছোঁ 8 নম্বৰ পদ শব্দ হয়নে যে পদ শব্দ হ'ব পাৰে কাৰণ এটা পদত বহুত শব্দ লগ হয় সেইকাৰণে আমি পদক শব্দ বুলি ক'ব পাৰোঁ তাৰ নেক্সট কোৱেশ্যন শব্দ পদ হয়নে শব্দ কেতিয়াও পদ হ'ব নোৱাৰে কাৰণ শব্দত সদায় এটাতকৈ বেছি বৰ্ণ লগ হয় সেইকাৰণে আচলতে শব্দক আমি পদ বুলি ক'ব নোৱাৰোঁ 10 নম্বৰ কোৱেশ্যন যে পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ খালি ঠাই যদি আহে আমি তেতিয়া লিখিম যে পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ সদায় বিপৰীতমুখী এটা বাঢ়ি গ'লে আনটো কমি যায় বা এটা কমি গ'লে আনটো কমি যায় এয়া আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰি দিয়া মোৰ একাদশ মানৰ আজিৰ এই ভিডিঅ'টো বচনৰ সৰলীকৰণৰ ওপৰতে গতিকে ভিডিঅ'টো তোমালোকে নিশ্চয় ভাল পাবা বুলি আশা কৰিলোঁ যদি ভাল পোৱা তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা শেষত তোমালোকলৈ মৰম আৰু শুভেচ্ছা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ